নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেললৈ শেষলৈকে ভিডিঅ'টি চাই থাকিব আজি মই একেবাৰে গাড়ীৰ পৰা ভিডিঅ' কৰা আৰম্ভ কৰি দিলো আজি এফালে আমি গৈ আছো কলৈ যাম কি কৰিম সকলোখিনি আপোনালোকক দেখাই থাকিম বলক ভিডিঅ'টি আৰম্ভ কৰো এতিয়া আমি মাথাউৰি পামগে এটো কিমান নম্বৰ স্পাৰ হয় এইটো 5 নম্বৰ স্পাৰ হ'ব 5 নম্বৰ স্পাৰ নহয় এইটো মাথাউৰি ইফালে ৰাইটত শান্তি আশ্ৰমলৈ যায় আৰু লেফটত যাম আমি এতিয়া এইখন দেখিছেনে মই জুম কৰি দিছোঁ এইয়া এতিয়া আমি এফালে গৈ আছোঁ এতিয়া আমি আগবাঢ়ি গৈ আছোঁ শ্ৰী শ্ৰী পীতাম্বৰদেৱ আৰু ভজনানন্দ দেৱৰ থানলৈ বুলি এইটো 5 নম্বৰ স্পাৰলৈ আহিছোঁ এফালে দি গোটেই পানী হৈ গৈছে এফালে মাথাউৰি সাইডত এয়া ব্ৰহ্মপুত্ৰ পুৰা পানী হৈছে মই আসলতে এফালে আহিছিলো আৰু আপোনালোকক এয়া দেখাম বুলি ভাবিলো এয়া চাওক অকণমান আগতে শান্তি আশ্ৰম আছে এইফালে জুম কৰি দিছোঁ দেখা পাইছেনে একদম ওচৰতে হয় কিন্তু কেমেৰাতে ধৰিব পৰা নাই মই অকণমান আগলৈ গৈছোঁ বাৰু চাওক পানী বাঢ়ি আছে সেইয়া শান্তি আশ্ৰম চাওক পানী পুৰা বাঢ়িছে চাইডলৈকে আহি গৈছে পানী এইখন গোটেই ব্ৰহ্মপুত্ৰখন এতিয়া আমি ঘূৰিলোঁ আৰু চাই এতিয়া আমি যাওঁ এই চাইডবোৰতো পানী সোমাইছে আৰু অলপ গোটেইখিনি বুৰি যায় ন মানুহৰ ঘৰবোৰতো পানী সোমাইছে আৰু লাহে লাহে এইটো চাইডত এয়া চাংঘৰ এয়া গোটেই পানী সোমাইছে আৰু মানুহৰ ঘৰত এইফালে মাছৰ জাল বনাই আছে মাছ ধৰিব আৰু পানী হৈ গৈছে এফালে তলত পানী হৈ গৈছে এইটো চাংঘৰ হয় তথাপিও ডুবি গৈছেগে অলপমান চাপৰ হয় এফালে চাংঘৰ আছে জাল মাৰিব আৰু ওলাই আছে বগা বগাকে টিংখিনি ওলাই আছে জুম কৰি দেখাই দিছোঁ এইয়া চাওঁ আচলতে আমি থানলৈ বুলি আহিছিলোঁ কিন্তু পানী উঠাৰ কাৰণে আমি যাবগৈ নোৱাৰিলোঁ এই ওলাই আছে
এতিয়া আমি গৈ থাকোঁ ঘৰলৈ এতিয়া ঘৰলৈ নাযায় ছোৱালীজনী আমাৰ এইটো 5 নম্বৰ স্পাৰ হয় শেষ হ'ল আৰু এইটো 5 নম্বৰ স্পাৰ এইটো মথাউৰিটো ভাল লাগে এইফালে আহিলৈ পুৰা ধুনীয়া সেউজীয়া হৈ থাকে এইফালে সোঁফালে শান্তি আশ্ৰম যায় বুলি কৈছিলোঁ সেইটো ৰাস্তাই দি আহিছোঁ কিন্তু গোটেইটো ৰাস্তাত নাযাওঁগৈ আৰু অলপমান এইটো মথাউৰিত উঠি এইফালে দি আহিছোঁ এইটো ৰাস্তাই হয় শান্তি আশ্ৰমলৈ যোৱা ৰাস্তাটো ধুনীয়া হয় এইটো 30 কিলোমিটাৰ স্পীড লিখি থৈছে ধুনীয়া ৰাস্তাটো কাজিৰঙাৰ নিচিনা এতিয়া আমি আহি আছোঁ এইটো ওপৰৰ মথাউৰিটো হয় একদম জংঘল হৈ গ'ল মানুহ নগৈ আগতে মানুহে ওপৰৰ মথাউৰি দি অহা যোৱা কৰিছিল ৰাস্তাটো তলৰ বেয়া আছিল কাৰণে তাৰপিছত এতিয়া তলেদি অহা যোৱা কৰা হয় ৰাস্তাটো পকা হৈ যোৱা ৰাস্তাটো ইফালেদি আগতে আমি ইটো ফালেদি গৈছিলোঁ ইবাৰ আমি আগতে যাওঁতে ইফালেদি গৈছিলোঁ কিন্তু এইটো ৰাস্তাটো বনাই দিলে এতিয়া এইটো ৰাস্তা হয় শান্তি আশ্ৰমলৈ যোৱা পুৰণা ৰাস্তাটো আমি নতুন ৰাস্তা বনাব পৰা অহাই নাই পুৰণা ৰাস্তাতে আহি আছিলোঁ আগতে আমাৰ ঘৰৰ পৰা শান্তি আশ্ৰমলৈ বেছি দূৰ নহয় ককিলামুখলৈ আমাৰ ঘৰৰ পৰা 4-5 কিলোমিটাৰমান হয় আৰু শান্তি আশ্ৰমলৈ 6-7 কিলোমিটাৰ তেনেকুৱাই হয় আৰু ডিষ্টেঞ্চটো আৰু এইটো 4 নম্বৰ স্পাৰ হয় মই যে আগত দেখাইছিলোঁ সেইটো 5 নম্বৰ আৰু এইটো 4 নম্বৰ স্পাৰ হয় এইটো আচলতে মথাউৰি নহয় আৰু মথাউৰি ইটো হয় মথাউৰিৰ ভিতৰত আছোঁ এতিয়া আমি এইফালে ব্ৰহ্মপুত্ৰ আছে ছাইডত ৰাস্তাটো বহুত ডাঙৰ নহয় সৰুৱে হয় পাইছোঁহি আৰু আমি এতিয়া কিন্তু ভিতৰলৈ সোমাব দিব যে আশা নাই কৰোণাৰ কাৰণে এইখন ব্ৰহ্মপুত্ৰখন হয় ছাইডতে আছে একেবাৰে কাষতে আছে শান্তি আশ্ৰমৰ মানুহে একদম পুৰা পাৰ্টি কৰি আছে ধুনীয়া লাগিছে ন ধুনু বহুত ধুনীয়া লাগিছে এয়া শান্তি আশ্ৰমৰ ওচৰ পালোহি আৰু এয়া কাষতে ব্ৰহ্মপুত্ৰখন আছে ছাইডটো চাওকচোন কিমান ধুনীয়া হয় আমাৰ অকণমানিজনীয়ে পুৰা কথা কৈ আছে তাই ফুৰিবলৈ আহিছে যে বহুত ভাল পাইছে আৰু দেই এয়া আশ্ৰমৰ বাউণ্ডেৰী ষ্টাৰ্ট হৈ গ'ল খোলা আছেনে আছে ভিতৰত গাড়ী সোমাবলৈ নিদিয়ে কৰোণাৰ কাৰণে আশ্ৰমৰ ভিতৰত সোমাব নিদিয়ে এই ছাইডে দিয়ে মই দেখাই দিছোঁ এদিন আহিলে মই ভালদৰে দেখাম বাৰু খুলিলে এইটো আশ্ৰমৰ ছাইডৰ ৰাস্তাত এতিয়া আহি আছোঁ এইখন ব্ৰহ্মপুত্ৰ আগলৈ বহুত অহা হৈছিল ইয়াত বহুত দিন অহা হোৱা নাই এইফালে এতিয়া আশ্ৰম বহুত ডাঙৰ বাউণ্ডেৰী হয় আশ্ৰমৰ এই আগতে শেষ হৈছেগৈ আৰু বাউণ্ডেৰী শেষ হোৱা নাই মই শেষ হ'ল বুলি ভাবি গৈছিলোঁ বাউণ্ডেৰীটো কিন্তু আগলৈকে আছে সেইবোৰ ইহঁতৰ নিজৰ ভিতৰলৈ অহা যোৱা কৰা গেট আৰু কাষে কাষে ব্ৰহ্মপুত্ৰখন বহুত ভাল লাগে আহি বহুত ধুনীয়া বতাহ আহি থাকে ইয়াৰ পৰা পুৰা ঠাণ্ডা মুণ্ডা জেগা এইখন ব্ৰহ্মপুত্ৰ ফ্ৰেছ বতাহ এই ইয়াতে বাউণ্ডেৰী শেষ হৈছে আৰু আশ্ৰমৰ
বৰষম ইকো কেম্প আকৌ এইটো বৰষম ইকো কেম্প ব'লক আজি এটা পাক মাৰি যাওঁ এইটো বৰষম ইকো কেম্প হয় এখন বৰষম ইকো কেম্পত গোটেই পানী হৈ আছে ইফালে এইটো 3 নম্বৰ স্পাৰ গৰু চৰাই আছে আগতে পাপাহঁতে ইয়াতে গৰু চৰাবলৈ আহিছিলে গোটেই দিনটো বোলে গৰু চৰাই থাকে এয়া ফিচাৰী এয়া পাপাই মানুহ পাইছে চিনাকি তাকে কথা পাতিছে এইটো আমাৰ পোৱালিটো আহিছে পোৱালি হাই কৈ দিয়া এফালে আৰু কিবা কৈ দিয়া আজি ক'ত আহিছো ফুৰিবলৈ কৈ দিয়া ফুৰিবলৈ আহিছো আমি তোমাৰ নামটো কৈ দিয়া মোৰ পাৰ্টনাৰ দুজনী এইখন চাওক শান্তি আশ্ৰমখন ওচৰৰ পৰা দেখাব পৰা নগ'লে বাৰু এয়া চাওক মই অকণমান জুম কৰি দেখাই দিছোঁ আচলতে শান্তি আশ্ৰমৰ গোটেই চাৰিওফালটোতে ঘূৰি আহিলোঁগৈ মই আৰু এইটো মই মথাউৰিত এতিয়া উঠিলোঁ এতিয়া এই মথাউৰিটোত গৈ আমি 3 নম্বৰ স্পাৰ পাইছিলোঁগৈ এই ৰাস্তাটোৱেদি এই ৰাস্তাটোৱে গৈ আমি 3 নম্বৰ স্পাৰ পাইছিলোঁ আৰু এইখিনিৰ পৰাই শান্তি আশ্ৰমখন ধুনীয়াকৈ ওলাই আছে মই এদিন পিছত আপোনালোকক দেখাম বাৰু ব'লক এতিয়া আগবাঢ়ি গৈ থাকোঁ এয়া জাল বাবলৈ মানুহ আহি আছে গোটেই পানী উঠিছে আৰু মানুহবোৰে এতিয়া জাল বাইছে বহুত জাল বায় মানুহবোৰে ইয়াত এইবোৰ তলত চব ফিচাৰী আছে মাছ ৰখা এতিয়া নতুনকৈ বনোৱা আশ্ৰমলৈ যোৱা ৰাস্তাটো এইটো হয় এই আগত এইফালে সোমাই যায় সোঁফালে এইটো ৰাস্তাইদি মই যোৱা নাই বাৰু যাম এদিন তাৰপিছত মই আপোনালোকক দেখাম ফালৰ পৰা পূৰা ধুনীয়াকৈ আশ্ৰমলৈ যায় আগতে আমি বেক চাইডেদি সোমাওঁ আচলতে এতিয়া পোনে এনেকৈ সোমাব পৰা হয় এইফালেদি বহুত ধুনীয়া হয় মই অকণমান জুম কৰি দিছোঁ বাৰু এয়া চাওক আশ্ৰমখন ইফালে এইবোৰ ফিচাৰী আছে ঘূৰি আহি সেই ষ্টাৰ্ট কৰা জেগাখিনি পালোহি লিখা আছিলে যে শান্তি আশ্ৰমলৈ বুলি এইখন মটৰচাইকেল পাই গ'লোহি এতিয়া আমি আকৌ একেটা ৰাস্তাতে আহিলোঁ এতিয়া আমি দলং এখন পাইছোঁ এইখন গাঁৱেদি গৈ থাকিলে আমাৰ গাঁৱে পামগৈ গাঁৱৰ মাজতে ওলামগৈ এতিয়া আমাৰ গাঁও সোমাই গ'লোহি এইটো আমাৰ গাঁৱৰ ৰাস্তা আজি মই আপোনালোকক ব্ৰহ্মপুত্ৰৰ কাষৰ 3, 4 আৰু 5 নম্বৰ স্পাৰৰ কিছুমান দৃশ্য দেখালোঁ আপোনালোকৰ বাৰু কেনেকুৱা লাগিলে যদিহে ভাল লাগে ভিডিঅ'টি তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু যদিহে আপোনালোক মোৰ চেনেলটো নতুন হয় তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আহিবলগীয়া সকলোবোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন সকলোতকৈ আগতে পাবৰ বাবে তেন্তে ভিডিঅ'টি আজিলৈ মই ইমানতে সামৰণি মাৰিছোঁ এতিয়া আইতাহঁতৰ ঘৰলৈ যাম তাত আৰু ভিডিঅ' নকৰোঁ আজি মোৰ ভিডিঅ'টো কেনেকৈ দেখিলে এই ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই